চাওকচোন নাকটো ইমান ধুনীয়া নাকটো যেন নাকটোত চুই পেলাই মৰমহে কৰিব ছালখন চিলাই দিলে নেকি কাটিব এইটো আজি মাৰিছে নেকি মাংসখিনি উলিয়াব নি খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকলে লামডিং সংৰক্ষিত বনাঞ্চলৰ স্বাৰ্থে এলেকাৰ অঞ্চলত টহলদাৰী কৰি থাকোঁতে কিছু শব্দ শুনিবলৈ পায় তাৰপিছত তেওঁলোকে সেই শব্দটোৰ উৎস বিচাৰি ঘেৰাও কৰে অঞ্চলটো ঘেৰাও কৰোঁতে তিনিজনমান লোকে পহুৰ মাংস কাটি থকা দেখা পায় তেতিয়া তেওঁলোকে তদন্ত কৰাত মানুহকেইজন পলাই যাবলৈ সক্ষম হয় আৰু ইয়াতে 5টা হাতে সজা বন্দুক আমাৰ বনকৰ্মীসকলে উদ্ধাৰ কৰে আৰু লগতে কিছু পহুৰ মাংস আৰু পহুটোৰ মূৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই ক্ষেত্ৰত বনকৰ্মীসকলে পলাই যোৱা ব্যক্তি কেইজনমানৰ ফটো সংগ্ৰহ কৰি নখুটি আৰক্ষী নিৱেশত ইয়াৰ বিষয়ে তদন্ত কৰি মানুহকেইজনক উলিয়াবলৈ এজাহাৰ দি থৈ অহা হৈছে আৰু এই ক্ষেত্ৰত নখুটি আৰক্ষী নিৱেশে যথেষ্টখিনি আমাক সহায় সাৰথি কৰিছে গতিকে তেখেতসকলক ধন্যবাদ দুষ্কৃতিকাৰী বনকৰ্মীসকলে চিনি পাইছিল নেকি চিনি পোৱা ঠিক নাই কিন্তু মানে ফটো সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে কিমানজন ব্যক্তি আছে তিনিজন ব্যক্তি হয় তেওঁলোকে পহুটো লৈ মানে কাটি আছিলে জংঘলৰ ভিতৰত হয় 1 নম্বৰ স্বাৰ্থে গাঁও এলেকাত কেইটা গান পাইছে ছাৰ আমি 5টা হাতে সজা এক নলী বন্দুক আমি উদ্ধাৰ কৰোঁ মানুহ 3জন পলাইছে কিন্তু আমি তাৰ ফটোগ্ৰাফ আমি সংগ্ৰহ কৰি পেলাই নখুটি আৰক্ষী নিৱেশত তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ এজাহাৰ দাখিল কৰিছোঁ